Guys, welcome to my YouTube channel Leo Assamese Vlogs. তো গাইজ আজি আমি আহিছোঁ বশিষ্ঠ মন্দিৰ আৰু লগতে আহিছোঁ শুক্লেশ্বৰ মন্দিৰ। তো গাইজ আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকক সম্পূৰ্ণৰূপে মই দেখাবলৈ যত্ন কৰিম। তো গাইজ এতিয়া যিটো বলবম চলি আছে আপোনালোকে নিশ্চয় ইয়ালৈ আহিছে বশিষ্ঠ আৰু শুক্লেশ্বৰ মন্দিৰ, তথাপিতো আপোনালোকে চাই। আৰু গাইজ মই প্ৰথমতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক বহুতে চাই কিন্তু কোনেও লাইক কোনো ছাবস্ক্ৰাইব কৰি নিদিয়ে। তো গাইজ মই এটা অনুৰোধ কৰিছোঁ যে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা লাইক কৰি দিব। বহুত কষ্ট কৰি বনোৱা যায়, যিহেতু এডিট কৰোঁতে কিবা কৰোঁতে বহুত কষ্ট হৈ যায়, গতিকে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰো কোনোবা ইউটিউব চেনেল আছে তেনেহ'লে আপোনালোকে মোক এটা কমেণ্ট বক্সত কমেণ্ট লিখি দিব, মোৰ কমেণ্ট বক্সত এটা কমেণ্ট লিখি দিব, মই আপোনালোকক নিশ্চয় ছাবস্ক্ৰাইব বেক দিবলৈ যত্ন কৰিম। তো গাইজ এয়া হৈছে বেলতলা, মানে বেলতলাত নামি গ'লোঁ আমি বাছৰ পৰা। আমি পাঠশালাৰ পৰা আহিছিলোঁ, পাঠশালাৰ পৰা ডাইৰেক্ট ইয়াত বেলতলাত নামি গ'লোঁ। এয়া হৈছে বশিষ্ঠ ব্ৰিজ আৰু ইয়াতে বহুত জাম হৈছে, গতিকে আমি অকণমান ৰৈ দিছোঁ, মানে ইয়াতে কিবা কানি খাই লওঁ, মানে পৰঠা চৰঠা খাই লওঁ, যিহেতু এতিয়া বলবম হোৱাই নাই, মানে 12 বজাই নাই, মানে আমি দেওবাৰে গৈছোঁ যিহেতু ৰাতি হ'লে অকণমান ভাল লাগে। সোমবাৰ পৰি যাব এতিয়া 12 বজাৰ পিছত, তথাপিতো আমি যাবলৈ যত্ন কৰিছোঁ। অলপমান কাটি দিলোঁ ভিডিঅ'টো, মানে এডিট কৰি দিলোঁ। তো গাইজ আমি যাবলৈ ওলাইছোঁ, আমি ডাইৰেক্ট বশিষ্ঠলৈকে যাম। আপোনালোকক শুক্লেশ্বৰ বাৰু দেখাব পৰা হয় যদি আপোনালোকক নিশ্চয় দেখাই দিম, কিন্তু শুক্লেশ্বৰত আকৌ বহুত লাইন লাগে ন, সেইবাবে অকণমান দিগদাৰ হয়। তো গাইজ আমি আহি পালোঁ, এয়া বশিষ্ঠ মন্দিৰ, মানে বশিষ্ঠ মন্দিৰ পোৱা নাই, আমি যাইহে আছোঁ, এনেই আমি অকণমান কৈ দিলোঁ আৰু। তো গাইজ আমি গৈ আছোঁ বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰলৈ অকণমান খোজকাঢ়ি যাব লগা হৈছে, বহুত কষ্ট কৰি আহিছোঁ। আৰু লগতে মই আপোনালোকক এটা কথা কোৱাই নাই, আজি মোৰ লগত আহিছে, মানে দুজন আহিছে, এজন হৈছে অলকেশ আৰু এজন হৈছে ভৃগু। দুয়োজনে পাগল একেবাৰে, এজনো ভাল নহয়, দুয়োজনে পাগল, ইহঁত দুয়োটাই পাগল। এই দুজন আগত আছে। তো গাইজ ময়ো পাগল বাৰু, আপোনালোকে কমেণ্ট লিখিবই নিশ্চয় পাগল বুলি তয়ো। তো গাইজ তথাপিতো পাগল ছাগল হ'লেও আপোনালোকক নিশ্চয় দেখাবলৈ যত্ন কৰিম। আহিছোঁ এতিয়া কষ্ট কৰি বাৰু। মই ইয়াতে ভিডিঅ' বনোৱাৰ উপৰিও মই ইয়াতে সাধাৰণতে ধৰ্মৰ কাৰণে আহিছোঁ, মানে আৰু বাবাৰ ধামলৈ আহোম বুলি, মানে ভগৱান শিৱৰ আশীৰ্বাদ ল'ম বুলি ভাবি আছিলোঁ, কিন্তু পইচা পাতিৰো অকণমান ডিষ্টাৰ্ব হয়, যিহেতু আহিব পৰা নাই, পইচা লাগে অকণমান। 4-5 হাজাৰ টকা থাকিলে ভাল হয় আৰু আন জেগা যাব পাৰি, কিন্তু মই আজি 4-5 হাজাৰ টকা অনা নাই বাৰু, 2000 মান টকা আনিছোঁ। তো গাইজ আমি আহি পালোঁ, প্ৰায়ে আহি পালোঁ, আহি পোৱা নাই বৰ্তমানলৈকে। তো গাইজ আপোনালোকক মই ফাৰ্ষ্ট পানীতোলা ঘাটলৈ লৈ যাম। পানীতোলা ঘাটত মানে অকণমান গা চা ধুই, মানে তাতে ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ। ইয়াতে পানীতোলা ঘাটত অকণমান পানী চানী তুলি লৈ আমি ডাইৰেক্ট শুক্লেশ্বৰ মন্দিৰ যাম, মানে ইয়াতো অকণমান পানী চানী ঢালিব লগা জেগাত ঢালি দিম, আৰু তাৰ পৰা যাম আমি শুক্লেশ্বৰ মন্দিৰ। আৰু এয়া ভিগু আগে আগে যাই আছে, দুষ্ট ল'ৰাই একেবাৰে ছোৱালী বিচাৰি থাকে। আৰু এয়া আমি প্ৰায় আহি পালোঁগৈ বশিষ্ঠ মন্দিৰ। তো গাইজ বৰ্তমানে পোৱা নাই, অকণমান জেগা আছে আৰু, মানে খোজকাঢ়ি যাব লাগে ন, বেলতলা ব্ৰিজৰ পৰা ডাইৰেক্ট ইমান জেগা খোজকাঢ়ি যাব লাগে। তো গাইজ ফাইনেলি আমি আহি পালোঁ বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰত আমি এতিয়া নিজৰাত উপস্থিত হৈছোঁ। এয়া নিজৰা, আপোনালোকক ডাইৰেক্ট কাটি দেখুৱাই দিলোঁ, এয়া বশিষ্ঠ মন্দিৰৰ নিজৰাটো। আৰু এই নিজৰাত অকণমান গা পা ধুই ল'লোঁ আমি, আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ আপোনালোকে চাইছেনে বাৰু, সম্পূৰ্ণৰূপে যাতে স্কিপ নকৰে ভিডিঅ'টো, ডাইৰেক্ট আপোনালোকে চাই যাই থাকক। তো গাইজ এয়া মানুহে একেবাৰে, আজি ৰাতি আকৌ বেছি মানুহ হ'ব, যিহেতু আজি সোমবাৰ পৰিব, ৰাতি 12 বজাৰ আগতে পাছত যিহেতু সোমবাৰ পৰিব। তো গাইজ অকণমান ওপৰলৈ উঠি তললৈ চাম বাৰু। আৰু এতিয়া আমি প্ৰায় ভিডিঅ'টো এণ্ড কৰিব টাইম হৈছে, তথাপিতো আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া গাইজ ইফালে আমি উভতি আহিলোঁ।
এতিয়া যাম শুক্লেশ্বৰ মন্দিৰ, এয়া ভিগো যাব আৰু পানী বটল আৰু লাগব পানী 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 বটল লো এখন হৈ যায় পানী পানী হেল্ল' আৰু মাটি রে মজা লাগছে লগত দিবি টাইম নাই কিটা দিবি ৰাতি আৰু মোৰ ডাউনলোড কৰিব লগা আছে ভাই আধা ডাঙৰ হৈছে মোৰ এই মোৰ পইচা শেষ হৈ যাব না একদিন নভৰাও দিয়ে দৌ কেই দিন আধা হৈছে কিবা কৈ থকা আন পাই মই না দেই দিয়ে আধা মন্দিৰ দৰ্শন হ'ব আকৌ मंदिर में भीड़ होती है। अच्छा यहाँ जितना आदमी था ना मंदिर में डबल आदमी था वहाँ बैठा हुआ सब जय श्री राम।